নমস্কাৰ এই মুহূৰ্ত টাইপ কৰিছে আজি হৈছে 28 মে দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ আজি ৰাতিপুৱাৰ এটা খুবেই ডাঙৰ খবৰ। এইবাৰ যেহেতু আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু এইবাৰ ঈদত গোদান নকৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ পৰাই ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমান সমাজলৈ শলাগি ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ ঈদত গৰু কুৰবানীৰ পৰা বিৰত থাকিব লাগিব মুছলমান লোকসকলে। বহু মুছলমানক এয়া নতুন সময়ৰ ৰূপ দেখা গৈছে বুলি কৈছে। হিন্দু ধৰ্মৰ গোধনৰ আৱেগ সন্মান নোৱাৰিব বাবে আজি ধন্যবাদৰ পাত্ৰ অসমৰ এতিয়া এক সম্পূৰ্ণ নতুন আৰু প্ৰগতিশীল দিশেৰে আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ক'লে হিন্দু এলেকাত গৰু কুৰবানী নিদিবলৈ আহ্বান জনাইছে। পৰৱৰ্তী খবৰ, ভয়ানক গতিত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। হয়, দাম বৃদ্ধিক লৈ মাতমাৰ নাই ৰাজ্যৰ চৰকাৰৰ। প্ৰতি লিটাৰ পেট্ৰলত সংগ্ৰহ এতিয়া 18.80 টকাৰ কৰ, প্ৰতি লিটাৰ ডিজেলত সংগ্ৰহ এতিয়া 14.60 টকাৰ কৰ। 5 বছৰত অসম চৰকাৰৰ 25,000 কোটি টকাৰ সংগ্ৰহ হৈছে। প্ৰতি লিটাৰ পেট্ৰলত অসমৰ চৰকাৰৰ কৰ 28.99% কৰ, 18.80 টকা। 2020-2021 চনত সংগ্ৰহ হৈছে 3,947 কোটি টকা। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। ৰাইজে আমাক জিকাব পাৰে, হৰুৱাব পাৰে, আমি বাৰে বাৰে বিধায়ক হোৱাৰ লক্ষ্য ৰাখিব লাগিব। অহংকাৰ আমাৰ গুৰ শত্ৰু। নতুন বিধায়কসকলে শিকিব লাগিব। বিধায়কসকলে বছৰে বছৰে নিজৰ ব্যক্তিগত সময়ক সলনি কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ পৰৱৰ্তী খবৰ, বিজেপিয়ে ৰাজ্যবাসীক আদিম যুগলৈ লৈ যাব বিচাৰিছে। বিজেপিয়ে অসমখনক সম্পূৰ্ণ আৰক্ষী ৰাজ্যলৈ পৰিণত কৰিব খুজিছে। UCCৰ জৰিয়তে ব্যক্তিগত অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰা হৈছে। বিজেপিয়ে মহিলাৰ বাবে সংৰক্ষণ 33%ৰ ঠাইত 50% কৰাৰো দাবী জনাইছে এইবাৰ অখিল গগৈয়ে। ৰাজ্যৰ সংখ্যালঘুক লৈ প্ৰথমবাৰৰ বাবে গৌৰৱ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু মুছলমান মিলাপ্ৰীতিৰে থকা কথা প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছে। ৰাজ্যৰ মুছলমানক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ ঐতিহাসিক মন্তব্য সংখ্যালঘুৰে মহানুভৱতাৰ নিদৰ্শন দেখুৱাইছে। ঈদত আগন্তুক দিনত গোদান কুৰবানী সম্পূৰ্ণ ৰূপত নিষিদ্ধ হ'ব। এইবাৰ ঈদত গো কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে সংখ্যালঘু জনতাই। এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বিধায়ক